माँ दलागे माँ दाबाते ना और पन्ने कपाते के ना सब्जी व्यापारी मोनिहारी सब्जी व्यापारी तरमाए रखे मोरा मनी कपाते ही ते तुम्हें को नूरालू मालापी सी बेबी माँ আও ই আৰু গীতৰ পৰা এনেকে পাগল হ'ল কি এটা পাৰি আছে এনেকে গান হৈছে না ইয়াৰ এইটো হ'ব নেকি দেখা নালগে গান গাবা মানুহ চানুহ ভৰ্তি হৈ যাব এতিয়া এটা গান গাইছি তাৰ সুৰ গান গ তুই নুশুনা যদি কাণত থকা নাই তাকিও কিয় এটা পাৰি আছাৰি মই শিখৰখন কাৰণে বয়া শিখৰৰ মাথা মাৰো বম ভদ্ৰলোকৰ চলি এটা আপি যাবা নাপাই ৰাখে দি তাৰ চাউনি চকুৰ কিবা কলাম কি হে নহয় দে মানে ভাবছো তুমি ইমান ভাল চলিটো একদিন মাই দেউতাৰ আগত ক'বা লাগিছিল তোমাৰ ভালৰ বিষয়ে মই যাই কিনে তাকে ভাবছো কেতিয়াক লৈ যাওঁ টাইমটো মিলে একদিন যাব লাগিব পইচা এটা নাপা তুমি এই যত খোলা লগাব কিবা নহয় কিবা এটা ডেকা তামচা কৈছো হে তুমি আৰু কিবা চিৰিয়াছলি লগ কথা গিলাখান মাৰ আগত তুমি কি ক'বা যাবা নালগে একো ক'বা যাবা নালগে অকাত মে আগিয়া বাপু আইছা আছো দিয়ক ছাৰ লকডাউনকে দেখো স্কুল খোলাই নেদে আহিলো আৰু একপাক তাকে তই কি কবি চৰকাৰৰ এইগিলাখানাত নিয়ম নীতি মানি নচললো নহয় উপায় নাই দিয়া তোমাৰে ভাল হৈছি কম ভাল পাইছা না তুহো মইতো বুঢ়া বনাই মোবাইলটো পালো ফ্ৰী ফায়াৰ খেলবা পালো না এতিয়া আগতেতো মোবাইলটো ল'ব লগা নাছিল এতিয়া মোবাইলটো ল'ব লগা হৈছি বঢ়িয়া এই যিহৰ কাৰণে কিনছি সিহৰ কাৰণে ইউজ কৰবি কিহৰ ফ্ৰী ফায়াৰ মায়ের মোৰা ফ্ৰী ফায়াৰ খেলবা আহিছা দে বাৰু যি কি নহওক ইটা 40টা চলিৰ আইছা মাত্ৰ তুহুক দুটাই মই ইটা শিকং কি দুহাক দুটাক কিবা শিকইতা আপনি কিবা এটা শিকক তাকেতো আজি আৰু কিতাপ নলং দে তোমাক দুটামান এনে বাহিৰা প্ৰশ্নই সুধো বাহিৰা প্ৰশ্ন সুধো কিবা বাহিৰা প্ৰশ্ন সুধে সুধক দে কওক সুধক ছাৰ দে ডেকা তইয়ে কচোন মহাত্মা গান্ধীৰ অৰিজিনেল ঘৰ ক'ত আছিল ছাৰ আপুনিও কি প্ৰশ্ন সুধ লাগে মই দেখোন তেতিয়া জন্মই হোৱা নাই মই কেনেকে গম পাম মহাত্মা গান্ধীৰ অৰিজিনেল ঘৰ ক'ত আছিল হাও ইনকে ক'লে ইনকে হ'ব জানবা লাগিব তই কিয় নাজিবি এইগিলা কিতাপত থাকে ছাৰ 2 বছৰ ধৰি কিতাপে চাই ইটা কিতাপৰ প্ৰশ্ন সুধিলেও নৰো কেনেকে পাৰিম আপোনাক মই যদি এনেহেন টান প্ৰশ্ন এটা কৰোঁ আপুনি পাৰিব না উত্তৰ দিবা দেচোন তই কি প্ৰশ্ন সুধা মোক তেনেহ'লে ছাৰ আপুনি কওকচোন আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ মামে কাহাৰ আটেকৰ নাম কি আছিল হা ই আৰু কি প্ৰশ্ন সুধিলাকে এইগিলাখান মোক হা ই মালটো ডেঞ্জাৰ দুখুৱে দেখছা না মাষ্টৰৰ পাম ফাটি গেল এই তইতো মোক ঘূৰা প্ৰশ্ন সুধছা ঘূৰা প্ৰশ্ন সুধিলে কেনেকে হ'বই আপুনিতো মহাত্মা গান্ধীৰ ঘৰ ক'ত আছিলে সুধছি সেইটো কি জংগলীয়া প্ৰশ্ন নেকি ঘোঁৰা নহয় সেইটো ঘোঁৰাই ছাৰ বেলেগ এটা সুধক দে তেনেহ'লে তোৰ কচোন একডাল গাছত 10টা চৰাই আছিল তাৰে এটা চিকাৰী ঘূৰিলে মেলাক কেইটা থাকব এইটো আৰু নাজানিম না এটা থাকব ছাৰ এটা মূৰ্খ কেনকে এটা থাকে তাতে বন্দুকৰ গুলিৰ শব্দত ক'ত চৰাই থাকব এইটো প্ৰশ্নটোৰ উত্তৰ নাজানা তই ইমান সৰু প্ৰশ্নটোৰ খাওঁ নম্বৰা কেইটাত নাথকে উৰে যাব যোনটো মাছি গিলে সেইটো ক'ত যাব সেইটোতো গাছৰ তলত পৰি থাকিব না ছাৰ হা শুই দুখুনে কথাটো ময়ো কি প্ৰশ্ন সুধি আছো মোৰে আজি উত্তৰ মিলা নাই আহাৰ যাবাই দিওঁ আজি মৰাটোৰ কথা নাহে না তাৰে লগত হ'ব দে যি হৈছে আজি আৰু হ'ব যা আজি ক্লাছ নকৰোঁ মোৰো এটা কৰ্ম আছে আজি তুহুক দুটাকে যেতিয়া মই কিনো শিকাম তুহুক যা বেয়াকে লাজ পালাকে পেটলা মাষ্টৰে পাবই আমাক আৰু এইগিলাখান প্ৰশ্ন উত্তৰ সুধিলি পাৰে নেকি দে দিয়ক ছাৰ যাওঁ দিয়ক কালি আহিম দিয়ক ছাৰ দে যা টিংটং ভাই দেখুৱে ক'তবা যাবা আহিছি পুৰা টিপ টপ ড্ৰেছ লগাই আহিছি দেখোনে বাপাৰে বা তাকেতো বাপাৰে বাপ পুৰা ফিট ফাট বহি আছে দেখোন যচো সুধো যাওঁ ক'ত যায় কি হে টিংটং ব্ৰাদাৰ একদম দেখো চিলচিলা হৈ দেখো ফিট ফাটত একদম বাছ ষ্টেণ্ডত বহি আছ কোনোবাক লগ ধৰবা আহিছ নাকি চিনবাই পাৰা নাছিলো টিংটং ভাই পিছে কয় যাবা আহিলা কি কবা এনে আৰু এপাক ফুৰি সুধা ঘৰটো থুমে আমিনো কিনো কৰি থাকবা ফাটা লেকচৰো এনে ফুৰিবা যাব সি ডাইলগ দিবা আহিছি কৈছো ক'ত যা সঁচাই ইহঁত যাম গা ফুৰি আহো তই এনে ফুৰিবা যা চলি আমিও যাম তই যদি এনে ফুৰিবা যা নিবি না আমাকো আহো বৰ জ্বালা দেই থৈনি খাবা যাম বুলি এতিয়া ক'বা ওলাইছ লাগে হা চালা কিনো কৰোৱে মই কি হ'ল মাত বোল বন্ধ হৈ থাকিল দেখো যাম নাকি নালাগে দে নহয় আমাৰ বিয়া এখন আছে তাকে যাম বুলি আহিছো ৰবা তাহাৰ বিয়া আছে আমি গম পা নাই ইটো কেইদিনমান আগত কৈ থাকলাক হৈ আমাক হা বিয়া না কি বিয়া মানে ডেকা নহয় ই লাজ কচি বেটাই কবা ধুৱেনি নিৰ্লজ্জ ধুৱেনি খাবা যাব কালি আমাৰ মাইৰ লগত আহাৰ মায়েকে কিবা কথা পাতি আছিল ধুৱেনিৰ কথা বেটা তই ইয়াক দি আছো এইবাৰ গমে পালাক না কিবা চালা আমাৰ আগত মিছাকৈ হাৰবা পাৰিম বুলি ভাবছা বেটা লাজ নাপ ধুৱেনি খাবা যাবা আহিছা ইমান ফিট ফাট গাই মোৱা তাই ধুৱেনি তিৰি মানুহে খাবা যায় তোৰ নিচিনা চেঙেৰা চলি ধুৱেনি খাবা যায় লাজ নাপ লজ্জা নহ দাড়িয়ে গাজবাৰ নাই তোৰ জীৱনত দাড়ি আমাৰ নিজৰে পেহী যা কি হ'বনো গেলি আমাৰ ঘৰৰে মানুহ কুৰমা মানুহ যামেই যা মাংস এক বাতি লিবি আমাক লগি মোৰ লাজৰ কথাটো বাদ দি তুমি জকে যাবা আহিছা তোকে যা মোৰ মাথাটো গৰম নকৰবি যা ফুট বুলি কৈছো ফুট মই ধুৱেনি খাওঁ বিয়া খাওঁ কিবা খাওঁ যি খাওঁ সেই খাম তোহাৰ খানাই যা জকে আহিছা তোকে যা টিংটঙৰ খঙে উঠলাক হে ডেকা
বোলা যাং বোলা লাষ্ট টাইমত একবাৰ জকে থৈ যাওঁ যাওঁ দে মৰণ নহয় লেবেল দেখবা নাংগে মাংসটো আনবা মাংসটো যাবা কৈছো যা পটাপট